নমস্কাৰ গাইজ, এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই। আজি মানে কথা পাতিবলৈ আহিছোঁ আজি যে আমাৰ মামাই যি তাৰমানে কিছুদিন আগত তাৰমানে ক'লে মিয়া আৰু অসমীয়াৰ মাজত যি ভাগ কৰাৰ কথা ক'লে, তো সেই কথাটোৰ ওপৰতে আজি বক্তৃতা অকণমান দিবলৈ আহি গ'লোঁ। তো আপোনালোকে মতামতটো কমেণ্টত জনাব যে আমাৰ এই অসমত মিয়াটো থাকিব লাগে নে নালাগে। আপোনালোকে নিজে কমেণ্ট কৰি কিনে কওক। মোৰ ফালৰ বক্তব্যটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। মোৰ মতে এইটো যি ভাগ কৰিবলৈ কৈ আছে, চবেই যিটো ভাগ কৰাৰ কথা চেমে কোৱাৰ পিছত মানে বহুতে কৈছে লাগে নালাগে এইবিলাক হৈ আছে। মোৰ ফালৰ পৰা মই কওঁ, আমাৰ যিবিলাক অসমীয়া মানুহ আছে, অসমীয়া মানুহে বেছি কষ্ট কৰিব নোৱাৰে। মিয়াই যিমান কষ্ট কৰিব পাৰে, আমাৰ অসমীয়া মানুহে সিমান কষ্ট কৰিব নোৱাৰে। যিহেতু এতিয়া যদি মই ক'বলৈ যাওঁ, কিছুমান ক্ষেত্ৰত যি এখন আমাৰ বিল্ডিংবিলাকৰ যি ছাদ ঢালিবলগীয়া আছে, সেইবিলাকতো মিয়াৰ কাৰণেহে আমি সেইটো ঢালিবলৈ সক্ষম হৈছোঁ, কিয়নো মিয়াই কষ্ট বেছি কৰিব পাৰে। তাৰপাছত আমাৰ যি পাচলিৰ ক্ষেত্ৰত যে কৈছে যে এইবিলাক পাচলিৰ ক্ষেত্ৰত মিয়াক উঠাই পেলাই আমাৰ অসমীয়া যুৱকক ল'ৰাবিলাকক মানে সংস্থাপন দিব, সিহঁতক এটা চান্স দিব যে এইবিলাক কৰিবৰ কাৰণে। কিন্তু আমাৰ যিবিলাকে BA MA BEd এইবিলাক কৰি কিনে যিবিলাক ল'ৰা বহি আছে, সিহঁতে পাচলিৰ বেপাৰ কৰিব নেকি? আপোনালোকে নিজে ভাবক। আৰু যিবিলাক কাম চাম কৰিব লগা আছে, সৰুৱা ছাদ ঢালা কাম, এইবিলাক যি মিস্ত্ৰীৰ কাম, ডাঙৰ ডাঙৰ বিল্ডিঙৰ এইবিলাক কৰা, এইবিলাকতো আমাৰ অসমীয়া ল'ৰাই বেছিভাগে এইবিলাক কষ্ট কৰিব নোৱাৰে। আপোনালোকে জানে। সেই হিচাপে মিয়াৰ অস্তিত্বটোতো আগতে আছিলে, আগৰ পৰাই আছে। কিন্তু সিহঁতক এতিয়া বাংলাদেশী খেদিব লাগে, বাংলাদেশী যিখিনি আছে সিহঁতক খেদিব লাগে। আৰু যিখিনি এতিয়া মিয়াৰ কথা ক'বলৈ গ'লে, মিয়াই আমাৰ পাচলিৰ ক্ষেত্ৰত আমাৰ মই যদি চাবলৈ যাওঁ, আমাৰ যি অসমীয়া মানুহে বজাৰত মানে বজাৰত বেপাৰ বাণিজ্য কৰে, সেইবিলাক অসমীয়া মানুহে কিন্তু আমাৰ অসমীয়াৰ পৰা লুটি আছে যদি ক'ব যাওঁ। আছে ইয়াত তেওঁলোকে ব্যৱসায় কৰে, তেওঁলোকে ইয়াত দাম বেছি লয়। এতিয়া অসমীয়া হলেতো অসমীয়াৰ পৰা ইমান দাম নললে। আজি এইকেইটা দিন যে গোটেই বেছি দাম লৈ আছে, কোনে দাম লৈ আছে? মিয়া বেপাৰীবিলাকে ইয়াততো দামটো বেছি লৈ আছে। গতিকে যদি আমাৰ অসমীয়া বেপাৰী হ'লহেঁতেন, আমিতো নিজৰ পৰা নিজে ইমান। মামা এইখিনি কথা কোৱাৰ পাছতে মানে উতল পাতল হৈ গৈছে। আৰু বহুতে কৈ আছে যে মানে নিউজত পাই আছোঁ যে মামাক বোলে মানে এৰেষ্ট কৰিব পাৰে আৰু যিকোনো মুহূৰ্তত, এনেকৈ বোলে বাতৰি পৰিৱেশন কৰি আছে। তো এতিয়া মই ক'বলৈ যাওঁ যে মই সেইদিনাখন যেতিয়া বজাৰত গ'লোঁ, বজাৰতে দুটামান, এটা মিয়া বেপাৰী আৰু এটা আমাৰ অসমীয়া বেপাৰী আছে। যেতিয়া মই অসমীয়া বেপাৰীটোৰ পৰা দামটো সুধিলোঁ, তেখেতে দামটো ডাইৰেক্ট উচিত যিটো দাম কৈছে, কৈ কিনে তেখেতে কৈছে ইমান হ'লে দিব পাৰোঁ না, তেখেতে কৈছে যে নোৱাৰোঁ দিব, এনেকৈ কৈছে। কিন্তু যেতিয়া মই মিয়াটোৰ তাত গ'লোঁ, কিমান হৈছে, ইমান টকাত দিব পাৰিব না? সি ক'লে নৰিয়ে দাদা, তথাপি ক'লে দিলে, থোৱাটো দিলে, বাচি লওক। এইটোৱে আপোনালোকে চাওক, অসমীয়া বেপাৰীজনে খাতিৰ নহ'বই ক'লে, কিন্তু মিয়াজনে যিটো মই ক'লোঁ সেইটো ৰেটতকৈ অলপ কমত দিব পাৰিলে। এতিয়া কষ্ট ক'ব গ'লে দুয়োটাইতো সমানে কষ্ট কৰিছে না। দুয়োটাই কি বেলেগকৈ কিবা ইয়াতো বেলেগ হয়, কেতিয়াবা এনেকুৱা হয় যে লোকেল আৰু চালানী থাকে। লোকেল চালানী মই দেখাত কিন্তু দুয়োটাই একে বস্তু, বজাৰত একে ৰেটে চলি আছে, কিন্তু কয়হে একে ৰেটত, কিন্তু তেখেতে কমত দিব পাৰিছে, এখেতে কিন্তু এৰি দিয়া নাই, এখেতে 2 টকা বেছিহে কৈছে। তো সেনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে। এতিয়া যদি আমাৰ অসমীয়াৰ হাতত খেতিটো এৰি দিয়ে, এনেই আমাৰ মূল্য বৃদ্ধি বেছি, তাৰ পাছতো আৰু কিমান মূল্য বৃদ্ধি পাবতো হিচাপ নাই, আপোনালোকে নিজে ভাবি চাওক। সেইকাৰণে কিছুমান ক্ষেত্ৰত মিয়া থকাৰ কাৰণেও অলপ হৈ আছে আৰু ঠিকে। তো এতিয়া মিয়াক গুচাই দিয়ে, যি কৰে আপোনালোকৰ মতামতটো কওক। মোৰ কথাটো কৈছোঁ আৰু মোৰ ফালৰ, গুচাই দিলেও মোৰ একো ক'ব লগা নাই, কিয়নো আমি খাই আছোঁ, খাই কিনে জীয়াই থাকিব লাগে, খাবতো লাগবই দিয়কচোন। তো কথাটো তেনেকুৱা। তো এতিয়া আপোনালোকে কমেণ্টত কওকচোন, কোনটো সহমত জনায়, আপোনালোকে মিয়া থকাটো বিচাৰে না নথকাটো বিচাৰে। তো ভিডিঅ'টো অকণমান বকিলোঁ, আজিৰ ক্ষেত্ৰত ক'ব লগা বেলেগ নাছিল, এইখিনিয়ে ক'লোঁ। তো এইখিনি কৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। তো বাই বাই। নেক্সট ভিডিঅ' এটা কিবা লৈ আহিম, ভাল চাই টপিক এটা। এনেকৈ বক্তৃতা কৰিলেও ভাল নালাগে, কিবা এটা ভ্লগ লৈ আহিম আৰু। তো ভিডিঅ'বিলাক চাই থাকিব কণ্টিনিউকৈ। তো ঠিক আছে দিয়ক, আজিলৈ বাই বাই।